মৰমৰ মইনাহঁত মৰম ল'বা আহাচোন আজি আমি চতুৰ্থ শ্ৰেণীৰ পানী পাঠটো পঢ়িবলৈ চেষ্টা কৰোঁ। পানী মোক তোমালোকে নৈ বিল জান-জুৰি আৰু হয়তো নলীনাদ নলৰ মুখত দেখা। কিন্তু জানানে বাৰু মই যে থাকোঁ বায়ুৰ লগত জীৱৰ দেহত মাটিৰ তলত। এনেহ'লে মই নাথাকোঁ ক'ত? সকলোৱে কয় মোৰ হেনো আকাৰ নাই। ক'তা মই দেখোন প্ৰকাণ্ড পাত্ৰ আৰু ক্ষুদ্ৰ পাত্ৰৰো আকাৰ ল'ব পাৰোঁ। মই য'তেই থাকোঁ তাৰেই আকাৰ লওঁ। মই কেতিয়াবা উটুৱাইও লৈ যাওঁ, সুৰংগৰ মাজেদিও যাওঁ আৰু সূক্ষ্ম ছিদ্ৰৰ সুৰুঙায়ো লওঁ। মোৰ পিছে কেতিয়াও ৰৈ থকাৰ ইচ্ছা নাই। অবিৰাম বৈ থাকিবলৈহে মন যায়। মোৰ অকণো দুখ ভাগৰ জিৰণি নাই। ভাৱ হৈ আকাশলৈ উৰোঁ, বৰষুণ হৈ পুনৰ ধৰালৈ ঘূৰোঁ। মই ৰূপ সলাবও পাৰোঁ। জাৰত যেতিয়া ঠেঁটুৱৈ ধৰে তেতিয়া মই গোট মাৰোঁ। তাপ পালে আকৌ ভাপ হৈ উৰোঁ। মোৰ ভাপতে যন্ত্ৰ চলে আৰু মোৰ বলতেই বিজুলী চাকিও জ্বলে। তোমালোকে মোৰ জহতে মাছে ভাতে খোৱা, শাক পাচলি ফল মূল খোৱা, তাৰ পাছতো মোৰ সোৱাদ নাই বুলি কোৱা। মই যে কেৱল ৰূপহে সলাব পাৰোঁ তেনে নহয়। স্থান কাল পাত্ৰভেদে মাত বোলো সলনি কৰোঁ। পাহাৰৰ পৰা নামি আহোঁতে শিলৰ লগত কুলু কুলুকৈ কথা পাতোঁ। উতলিলে বকবকাওঁ আৰু সৰি পৰোঁতে টপটপাওঁ। ভাবিছানে কেতিয়াবা মই কেনেকৈ আকাশত উৰোঁ আৰু কেনেকৈ তললৈ সৰোঁ? কেতিয়াবা যদি মই নোহোৱা হওঁ নাইবা পৃথিৱীখন বুৰাই থওঁ তেতিয়া কি হ'ব বাৰু? নাহত তোমালোকে পাঠটি বাৰে বাৰে শুনিবা আৰু পঢ়িবলৈ যত্ন কৰিবা।